নমস্কাৰ দৰ্শকসকল, যেহেতু আপোনালোকে গম পাইছে অতি সোনকালে মাৰ্কেটত এটা নতুন ব্ৰাউন ৰাইচ আহি আছে MB গোল্ড ব্ৰাউন ৰাইচ, যেটো বহুতে হেলদি হয় আৰু আমাৰ এইটো অসমৰ থলুৱা ব্ৰাউন ৰাইচ যাত কোনো ধৰণৰ পলিচ ইউজ কৰা নাই আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু যেহেতু আমি ভাবো যে এনেকুৱা ব্ৰাউন ৰাইচ হওক যিবোৰ স্বাস্থ্যসন্মত বস্তু খোৱা বস্তু এইবোৰ খাবলৈ টেষ্টটো অলপ কম হয় বুলি চবেই কয়, কিন্তু এই চাউলটোৰ লগত ভাতটো আপোনালোকে তাৰ লগত কিছুমান সংগতি ৰাখি কিছুমান যদি ডিছ আপোনালোকে ট্ৰাই কৰে তেতিয়া খাবলৈ বহুতে টেষ্টি হয়। সেই হেতুকে মই এই ব্ৰাউন ৰাইচটোৰ লগত খাব পৰাকৈ দুটা নতুন পৰ্ক ৰেচিপি মই আপোনালোকৰ লগত আগবঢ়াম। যেহেতু আজিকালি নতুন জেনেৰেশ্যনবিলাকে পৰ্ক খুব খায় আৰু খাই খুব ভাল পায়, তেতিয়াহ'লে এই ৰেচিপি দুটা আপোনালোকে ট্ৰাই কৰি চাব আৰু এই ব্ৰাউন ৰাইচটোৰ লগত একেলগে খাই চাব, বহুতে টেষ্টি লাগে। তো আহকচোন চাওঁ এই পৰ্ক দুটা ৰেচিপি কেনেকৈ তৈয়াৰ কৰা হয়, মই আপোনালোকক দেখুৱাম। আপোনালোকে চাই ল'ব আৰু নিজেও আপোনালোকে ঘৰত ট্ৰাই কৰিব। ধন্যবাদ। যিহেতু এইটো এটা গাহৰি ৰেচিপি, তাৰ বাবে মই গাহৰি মাংস আধা কেজি লৈছোঁ আৰু আধা কেজি গাহৰি মাংস এইদৰে প্ৰেছাৰত 3টা চিটি মাৰি বইল কৰি ল'লোঁ। তাৰ পৰা লৈছোঁ মই 10টামান শুকান জলকীয়া তেৱাত গৰম কৰি এইদৰে মিক্সিত মাৰি এই যে পাউডাৰ অলপ বনাই লৈছোঁ নিজৰ ঘৰতে। মই নহৰু লৈছোঁ, নহৰুখিনি খুন্দা নাই, নহৰুখিনি মই কাজু আকাৰত মিহি মিহিকৈ কুটি লৈছোঁ। আপোনালোকে গোল গোলো কাটিব পাৰে, কিন্তু খুন্দি নেপেলাব, এইদৰে ল'ব নহৰুটো। তাৰ উপৰি লৈছোঁ মই খুদ চাউল মই এইটো মিক্সিত বগা চাউলটোকে মাৰি ল'লোঁ অলপ। আপোনালোকে চাব যাতে পিঠাগুড়ি নিচিনা হ'ব নালাগিব, এইটো খুদ চাউলৰ আকাৰত থাকিব লাগিব। তাৰ উপৰি লৈছোঁ মই 20-25টামান জালুক এইদৰে তেৱাত গৰম কৰি মই খুন্দি ল'লোঁ খুন্দনাত। তাৰ পৰা মই এই ৰেচিপিটোৰ বাবে লৈছোঁ এটা নেমু, আৰু এটা ইম্পৰ্টেণ্ট বস্তু এই ৰেচিপিটোৰ কাৰণে নেমুৰ সেউজীয়া বাকলি অংশ মই এইদৰে পিহনাত উলিয়াই লৈছোঁ। আপোনালোকে চাব যাতে নেমুৰ বগা অংশ নাহে, যাতে অকল সেউজীয়া পাৰ্টটো আহে, আৰু এইটো এটা বিশেষ টেষ্ট দিব এই ৰেচিপিটোত। তাৰ উপৰি মই লৈছোঁ 3 চামুচমান মিঠাতেল আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া আহকচোন চাওঁ আমি ৰেচিপিটো কেনেকৈ প্ৰস্তুত কৰা হয়। যিহেতু পেনখন গৰম হৈছে, আমি ইয়াত এতিয়া মিঠাতেল দিম। মিঠাতেল কম পৰিমাণে দিলেই হ'ব, যিহেতু গাহৰিৰ পৰা নিজে তেল ওলায়ে, সেয়েহে অলপমান মিঠাতেল ইউজ কৰিম। তেলখিনি যিহেতু গৰম হৈছে, এতিয়া আমি ইয়াত কাটি থোৱা নহৰুখিনি দিম। নহৰুখিনি অলপ ভালকৈ লৰাই দিব। এতিয়া তাত আমি খুন্দি লোৱা শুকান জলকীয়া গুড়িখিনিও এড কৰিম। ভালকৈ অলপ লৰাই দিব যাতে মিক্স হৈ যায় নহৰু আৰু শুকান জলকীয়াখিনি। তাৰপিছত এতিয়া নহৰু কালাৰটো চেঞ্জ হ'লে তাত আমি খুন্দি থোৱা খুদ চাউলখিনি এড কৰিম। হিটটো কমাই ল'ব যাতে চাউলখিনি জ্বলি নাযায়, মন ৰাখিব। গোটেইখিনি ভালকৈ মিক্স কৰি ভালদৰে অলপ লৰাই দিব। এতিয়া তাত চাউলৰ কালাৰটো অলপ চেঞ্জ হ'লে আমি তাত গাহৰিখিনি এড কৰিম। তাৰপিছত গোটেইখিনি ভালদৰে মিলাই দিম যাতে সকলোখিনি ভালকৈ চাউলৰ গুড়ি, নহৰু আৰু আমাৰ শুকান জলকীয়া গুড়িখিনি পৰ্কৰ লগত ভালকৈ মিক্স হৈ যায়। অলপ সময় ভাজি যেতিয়া গাহৰিৰ পৰা অলপ নিজৰ তেল ওলোৱা আৰম্ভ হ'ব, তাত আমি পানী এড কৰিম। পানীখিনি মই যিখিনি বইল কৰোঁতে পানী থাকি গৈছিলে, সেই পানীখিনিয়ে মই যিহেতু ইউজ কৰিছোঁ। ভালকৈ লৰাই দিব লাগে। তাৰপিছত এতিয়া আমি গাহৰিখিনি ঢাকন মাৰি অলপ সময় সিজিবলৈ দিম মিডিয়াম হিটত। যিহেতু গাহৰিখিনি ভালকৈ উতলিছে, এয়া দেখিছে গাহৰিখিনিৰ পৰা ভালকৈ উতল আহিছে। এতিয়া তাত আমি চুৰুকি থোৱা নেমুৰ বাকলি যিখিনি আছিলে সেউজীয়া অংশখিনি, সেইখিনি তাত এড কৰিম। এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয় এই ডিছটোত। ই এটা বহুত ধুনীয়া টেষ্ট আনে এই ডিছটোত।
ভালদৰে দি পেলাই মিলাই দিছোঁ। তাৰপিছত আকৌ আমি অলপ টাইম ভালকৈ সিজিবলৈ দিম মিডিয়াম হিটত। এয়া ভালদৰে উতলিছে মাংসখিনি। এতিয়া তাত আমি এড কৰিম জালুকৰ গুড়ি, ভালকৈ মিলাই দিছোঁ জালুকৰ গুড়িখিনি। এতিয়া তাত এড কৰিম আমি নেমুৰ ৰসখিনি। নেমুৰ ৰসখিনি আপোনালোকে আগতে চেপি নথ'ব, নহ'লে তিতা হৈ যায়। এটা নেমুৰ ৰস আমি চেপি লৈ তাৰ ৰসখিনি দি দিছোঁ এতিয়া। তাৰপিছত ভালদৰে মিলাই দিছোঁ। এতিয়া আমি তাত অলপ নিমখ দিছোঁ টেষ্ট অনুসৰি, যিহেতু মই বইল কৰোঁতে নিমখ দিছিলোঁ, সেইকাৰণে কম পৰিমাণে দিছোঁ নিমখ। এতিয়া ভালদৰে লৰাই দিছোঁ। এতিয়া মাংসখিনি কম ল' হিটত অলপ দেৰি সিজিবলৈ দিব। এয়া দেখিছে আপোনালোকে মাংসখিনি সম্পূৰ্ণৰূপে সিজিছে আৰু মাংসৰ পৰা তেল এৰা আৰম্ভ কৰিছে। এতিয়া মাংসখিনি প্ৰায় প্ৰস্তুত হৈ গৈছে আমাৰ ৰেচিপিটো। এতিয়া আপোনালোকে গৰমে গৰমে ইয়াক পৰিৱেশন কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে দেখিলে কিদৰে মই খুদ চাউল, নেমু টেঙা আৰু নেমুৰ বাকলি দি এটা গাহৰি ডিছ বনালোঁ। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক মই এটা কাৰ্বি গাহৰি ডিছ বনাই দেখুৱাম, য'ত ইউজ কৰিম মই অকল খৰিচা, তিলৰ গুড়ি আৰু মান ধনিয়া পাত। গতিকে নেক্সট ভিডিঅ'টোত আপোনালোকক মই সেইটো বস্তু বনাই দেখুৱাম। ধন্যবাদ।